हेलो स्टूडेंट्स, आज आमी आलोचना करिम क्लास 5 अर्थात पंचम श्रेणीर नतुन गणित पाठ 4 गणितक और उत्पादक। स्टूडेंट्स तुम्हारे क्लास तो शेषলৈকে যাই থাকিবা और क्लासबोर सार्च करार कारण ये तुम्हारे यूट्यूब मारिबा क्लासबोर पाबा। ठीक है, इतना आम पलम नकराक क्लास तो आरम्भ करिम। तुम्हारे क्लास तो शेषলৈকে যাই থাকিলে क्लास तो एकेबारे सुंदरक बुझी उठिबा। এতিয়া তোমালোকক प्रथमते कि কৈছে सुनु मुनु और सुनुए मार्बल खेली आछे। ইয়াত তিনিজন তোমালোকে নিশ্চয় দেখা পাইছা, এজন সুনু, এজন মুনু আৰু এজন সুনু। তিনিজনে কি কৰি আছিল? মাৰ্বল খেলি আছিল। সিহঁতৰ হাতত থকা 12টা মাৰ্বল বিভিন্ন গোটত ভাগ কৰি চাওঁ আহা। এই তিনিজনৰ হাতত কিমান মাৰ্বল আছিল? টোটাল মুঠ মাৰ্বল আছিল 12টা। এতিয়া আমি এইকেইটা ভাগ কৰি চাম। সুনুৱে এনেধৰণে গোট সজালে এটাকৈ 12টা গোট। টোটাল মাৰ্বল আছিল 12টা। सुनुए कि एटाक भाग माने एभागत एटाक दिसे किमानटा होइसे 12टा। एटु एटा भाग एटु एटा एनेকৈ किमानटा होइसे 12टा। अर्थात एटाक भगार कारण 1 पूरण किमानटा होइसे टोटाल मुठ 12टा होइसे। हे कारण 1 पूरण 12। तार पिছত नेक्स्ट दिया আছে मुनुए गोट सजाले दुटाকৈ। मुनुए कि কৰিছে? दुटाকৈ गोट सजाइছে। যেনেকৈ ইয়াত দিয়া আছে, ইয়াত দুটা, ইয়াত দুটা, ইয়াত দুটা, ইয়াত দুটা। দুটা দিয়াৰ কাৰণে ইয়াত দিয়া হৈছে 2 পূৰণ কিমানটা হৈছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা আৰু ছটা। ইয়াত দিয়া হৈছে 6। 2 পূৰণ 6। তাৰ পিছত সুনুৱে আকৌ এনেধৰণে সজালে তিনিটাকৈ দিয়াৰ পিছত কিমানটা হৈছে? দুটা, এটা, দুটা, তিনিটা, চাৰিটা। চাৰিটা ভাগ হৈছে, এইকাৰণে এইফালে চাৰিটা और तीनिटा दियार कारण ये 3टा। 3 पूरण 4। तार पिছত कि কৈছে जे मुनु और सुनुक देखि सुनुए आको मार्बल केइटाলৈ एने सजाले। केनेधৰণে सजाइছে? 4टा दिसे। 4टा दियार कारण ये 4टा दिले किमान হয়? 12टा मार्बलत 3टा भाग हब। 4 पूरण 3। तार पिছত सुनुक देखि मुनुए आको बेलेग धৰণে सजाले। किमानटा दिसे? 6टा दिसे। 6टा दियार कारण इयात 6 दिया होइसे बा 6 दिया होइसे। किमानटा भाग होइसे? 6टा दियार पिছত 2टा भाग होइसे। हे कारण এইফালে 2। ताके देखि सुनुए गोट केइटा मार्बल थुप करि एक गोट करिले और এই গোটেই কেইটা দেখি সুনুৱে কি কৰিছে? গোটেই কেইটা মাৰ্বল এটা ভাগ কৰিছে। এটা ভাগ কৰিলে ইয়াত কিমানটা থাকিব? 12টা। 12টা কৰিলে কিমান ভাগ হ'ব? এটা ভাগ হ'ব মাত্ৰ। এতিয়া কৈছে সুনু মুনু হতৰ সাজনৰ পৰা কি পাল চাওঁ আহ। ইহঁতে সজাইছে। আমি এই সজাৰ পৰা কি পাইছিলো যে এটা দিলে কিমানটা ভাগ হয়? 12টা। 1 পূৰণ 12 কিমান হয়? 12। দুটা সজালে 6টা ভাগ হয়। 2 6 গুণ 12। तार पिছত কি সজাইছে? 3টা সজালে কিমানটা ভাগ হয়? 4টা ভাগ হৈছে। 3 4 কিমান হয়? 12। আমাৰ মুঠ মাৰ্বল কিমান আছিল? 12 আছিল, কিন্তু ইয়াত 12টাই থাকিব। तार पिছত 4টা সজালে ভাগ কিমানটা হয়? 3টা হয়, তথাপিও আমি 12ই পাম। 6টা সজালে 2টা ভাগ হব, আমি তথাপিও 12ই পাম এই দুটা পূৰণ কৰিলে। तार पिছত 12 আৰু 12টা সজালে আমি এটা ভাগ পাম। 12 1 গুণ 12 হব। এতিয়া মন কৰাচোন কি সংখ্যা পূৰণ কৰি 12 সংখ্যাটো পাওঁ। আমি কি সংখ্যা পূৰণ কৰিলে 12 সংখ্যাটো পাওঁ? এই গোটেই কেইটা সংখ্যা। এই গোটেই কেইটা সংখ্যা আমি পূৰণ কৰিলে কি পাওঁ? 12 সংখ্যাটো পাওঁ। 1ৰ লগত 12ক পূৰণ কৰিলে 12 পাওঁ। 2ৰ লগত 6 পূৰণ কৰিলে 12 পাওঁ। যেনেকৈ ইয়াত দিয়া আছে 1ৰ লগত 12, 2ৰ লগত 6, 2 6 গুণ 12, 3ৰ লগত 4 পূৰণ কৰিলে আমি কি পাম? 12 পাম। 12ৰ লগত 1 পূৰণ কৰিলে আমি 12 পাম। 6ৰ লগত 2 পূৰণ কৰিলে আমি 12 পাম। और 3ৰ লগত 4 পূৰণ কৰিলে আমি কি পাম? 12 পাম। এতিয়া ইয়াৰ পৰা তোমালোকে কি শিকিলা? 1 আৰু 12ৰ, 2 আৰু 6ৰ, 3 আৰু 4ৰ পূৰণ কৰিলে 12 পোৱা যায়। গতিকে 1 2 3 4 6 আৰু 12 সংখ্যা কেইটা 12ৰ উৎপাদক। এই কেইটা সংখ্যা আমি পূৰণ কৰিলে কি পাওঁ? 12 পাওঁ। 3ৰ লগত 4 পূৰণ কৰিলে 12 পাওঁ। 2ৰ লগত 6 পূৰণ কৰিলে 12 পাওঁ। গতিকে এই যিমান কেইটা সংখ্যা পূৰণ কৰিলে আমি 12 পাওঁ, সেই গোটেই কেইটা সংখ্যা হৈছে কি? এই 12ৰ উৎপাদক। আমাৰ পাঠৰ নাম আছিল গণিতক আৰু উৎপাদক। সো এইবোৰ হল উৎপাদক। এতিয়া তোমালোকে নিশ্চয় শিকিলা উৎপাদক কাক কয়। উৎপাদক কাক কয় ইয়াত আমি তলত ভালকৈ দেখি লম। উৎপাদক বলতে আমি কি বুজো চাওঁচোন আহা। কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বোলে। বা যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ
সেই সংখ্যাকেইটা হ'ল পূৰণফলটোৰ উৎপাদক মনত ৰাখিবা যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ সেই সংখ্যাকেইটাৰ কি হয় উৎপাদক হ'ল তাকে কি বোলে উৎপাদক বুলি কোৱা হয় যিকেইটা সংখ্যা মনত ৰাখিবা যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ সেই সংখ্যাকেইটা হ'ল পূৰণফলটোৰ কি উৎপাদক মনত ৰাখিবা এতিয়া তোমালোকক দিছে উৎপাদক বৃক্ষ তোমালোকে কাঠ পেঞ্চিল লগত লৈ বহিবা মই কৈ যাম তোমালোকে এই বাকচবোৰত লিখি ল'বা ঠিক আছে সংখ্যাবোৰৰ উৎপাদক বৃক্ষ সাজ আহা আমি উৎপাদকৰে কি কৰিম সংখ্যাৰ বৃক্ষ সজাম যেনেকৈ 1 নম্বৰত দিছে 9ৰ বৃক্ষ 9ৰ উৎপাদক বৃক্ষ কেনেকৈ ইয়াত 9 দিয়া আছে 3 পূৰণ 3 কৰিলে কিমান পাম 9 পাম ঠিক এনেকৈ এতিয়া এইটো তোমালোকক কৰিব দিছে যে 10ৰ উৎপাদক বৃক্ষ নিজে চেষ্টা কৰা আমি কি কৰিম 2 পূৰণ 5 কৰিলে কিমান পাম 10 পাম 2 পূৰণ 5 কৰিলে কিমান পাম ইয়াত আমি 10 পাম মনত ৰাখিবা ইয়াত তোমালোকে 2 দিবা আৰু ইয়াত তোমালোকে কি দিবা 5 দিবা লিখি লৈছা এনেকৈ লগে লগে লিখি লবা উত্তৰবোৰ তাৰ পিছত নেক্সট আৰু এটা দিছে 3 নম্বৰত দিছে 12ৰ উৎপাদক বৃক্ষ এটো কি দিছে তোমালোকে নিশ্চয় দেখা পাইছা ইয়াত দেখা তোমালোকে 2 ইয়াত কিন্তু এটা পূৰণ আছে 2 পূৰণ 3 কিমান হয় 2 3 গুণ 6 এই 6ক আকৌ 2 দি পূৰণ কৰিছে 2 6 গুণ কিমান 12 এনেকৈ কি হয় উৎপাদকৰ বৃক্ষ হয় 2 3 গুণ 6 আৰু 2 6 গুণ কিমান 12 এনেকৈ এতিয়া এটা দিছে 12ৰ আন এডাল উৎপাদক বৃক্ষ তোমালোকে নিজে সজোৱা এটো 12ৰে হয় কিন্তু এটো তোমালোকক নিজে কৰিব দিছে আমি যদি ইয়াত দিও ইয়াত কিমান দিছে 3 3ৰ লগত কিমান পূৰণ কৰিলে আমি 12 পাওঁ 3ৰ লগত আমি 4 পূৰণ কৰিলে কিমান পাম 12 তোমালোকে ইয়াত 4 লিখি লোৱা ঠিক আছে 4 লিখি লৈছা ইয়াত 4 লিখি লোৱা এতিয়া আমি ইয়াত কিমান পূৰণ কৰিলে আমি 4 পাম 2 * 2 কি 2 বা 2 পূৰণ 2 কিমান পাম ইয়াত হ'ব 4 আৰু 3 * 4 কৰিলে কিমান হ'ব 12 সো ইয়াত তোমালোকে লিখি লবা 4 ইয়াত লিখি লবা 2 আৰু ইয়াত লিখি লবা 2 2 2 গুণ 4 আৰু 3 4 গুণে 12 ঠিক আছে বুজিলা তোমালোকে এতিয়া নেক্সট দিয়া আছে নিজে চেষ্টা কৰা কিমান দিছে 30ৰ উৎপাদক উলিয়াব লাগে আৰু এটা দিছে কিমান 48 বা 48ৰ উৎপাদক উলিয়াব লাগে ইয়াত তোমালোকে কিমানটা দিছে 3 পূৰণ 5 কৰিলে কিমান হ'ব 15 আৰু 2 পূৰণ 15 কৰিলে কিমান হ'ব 30 পাম একেবাৰে ইজি তোমালোকে ইয়াত লিখি লবা 3 ইয়াত লিখি লবা 5 ইয়াত লিখি লবা 2 ইয়াত লিখি লবা কিমান 15 ঠিক আছে তাৰ পিছত দিয়া আছে 48 টা আমি কেনেকৈ পাম ইয়াত তোমালোকে চোৱা 2 আৰু 2 পূৰণ কৰিলে ইয়াত কিমান হ'ব 4 ঠিক আছে 3ৰ লগত 4 পূৰণ কৰিলে হ'ব ইয়াত কিমান 12ৰ লগত 2 পূৰণ কৰিলে হ'ব ইয়াত 24 আৰু 24ৰ লগত 2 পূৰণ কৰিলে ইয়াত কিমান হ'ব 48 এটো তোমালোকে ওপৰৰ ফালে আহিব পাৰা যেনেকৈ 2 24 কিমান হয় 48 2 ইয়াত 12 দিলে কিমান হ'ব 24 3 4 গুণ ইয়াত কিমান হ'ব 12 আৰু 2 পূৰণ 2 ইয়াত কিমান হ'ব 4 এনেকৈ সো তোমালোকে ইয়াত লিখিবা 12 এটোত লিখিবা 12 এটোত লিখিবা 4 আৰু এটোত লিখিবা 2 ঠিক আছে এই তিনটা লিখি লোৱা তাৰ পিছত এতিয়া নেক্সট দিয়া আছে যে তলৰ উৎপাদক 4টা সম্পূৰ্ণ কৰ আহা ইয়াত কিমান দিয়া আছে 36 দিয়া আছে উৎপাদক চকৰিটো কি সম্পূৰ্ণ কৰ আহা ইয়াত এটা চকৰি দিছে এটো সম্পূৰ্ণ কৰিব লাগে কি পূৰণ কৰিলে আমি 36 পাওঁ যেনেকৈ ইয়াত দিয়া আছে 3 12 গুণ 36 2 18 গুণ 36 1 গুণ 36 হ'ব এইকেইটা মই তলত সুন্দৰকৈ লিখি দিছো 36ক 1 36 2 18 36 3 12 36 4 9 গুণ 36 6 6 গুণ 36 তাৰ পিছত আৰু এটা দিয়া আছে 2 18 গুণ কিমান হয় 36 হয় সো তোমালোকে ইয়াত এইকেইটা লিখি লোৱা প্ৰথম চকৰিটো তোমালোকে এইকেইটা লিখি লোৱা এইকেইটা প্ৰথম চকৰিকেইটাত লিখি লোৱা তাৰ পিছত তোমালোকক বাকচত কি লিখিব কৈছে এতিয়া কৈছে যে উৎপাদক চকৰিটোত চাই 36ৰ উৎপাদকবোৰ লিখা এই ইয়াত যিমান কেইটা সংখ্যা আছে গোটেই কেইটা হল কি 36ৰ উৎপাদক ইয়াত তোমালোকে 4 9 3
12 2 18 এই গোটেইকেইটা ইয়াত লিখিব পাৰা ঠিক আছে এই গোটেইকেইটা এই 4 আৰু 9 দুয়োটাই 36ৰ কিমান হয় কি হয় উৎপাদক হয় 3 আৰু 12 দুয়োটাই 36ৰ উৎপাদক হয় সো তোমালোকে ইয়াৰ পৰা যিমান কেইটা সংখ্যা হ'ব ইয়াত যেনেকৈ মই দিছো 36ৰ এই গোটেইকেইটা কি উৎপাদক অকল এটা নহয় এই 1 হ'ব 36 হ'ব 2 হ'ব 18 হ'ব 3 হ'ব 12 হ'ব 4 হ'ব 9 হ'ব 6 হ'ব এনেকৈ তোমালোকে গোটেইকেইটা এই বাকষ্টত লিখি লবা আৰু এই গোটেইকেইটা কি হ'ব এই 36ৰ উৎপাদক তাৰ পিছত এতিয়া আৰু এটা দিছে 80ৰ উৎপাদক কি হ'ব মই তলত সুন্দৰকৈ লিখি দিছো তোমালোকক 80ৰ উৎপাদক 1 * 80 হ'ব 2 * 40 কিমান হ'ব 80 4 * 20 কিমান হ'ব 80 5 * 16 কিমান হ'ব 80 8 * 10 কিমান হ'ব 80 আৰু 10 * 8 কিমান হ'ব 80 সো এই গোটেইকেইটা তোমালোকে দেখি এই চকৰিটোত লিখি লবা এই চকৰিটো সম্পূৰ্ণ কৰি লবা তাৰ পিছত আকৌ এই বাকষ্টত ভৰি লবা এই চকৰিটোত চাই যিমান কেইটা দিয়া আছে গোটেইকেইটা ইয়াত লিখি লবা উদাহৰণ হিচাপত তোমালোকৰ 1 80 2 40 4 20 এই গোটেইবোৰ কি আখিৰ উৎপাদক সো এতিয়া নেক্সট দিয়া আছে তোমালোকৰ এতিয়া এইটো চোৱা তোমালোকৰ এটা কাৰ্য দিছে সুইটি আৰু বিউটি জাপবৰ চাওঁ আহা এইটো হল সুইটি এইটো হল বিউটি তাৰ পিছত কি কৈছে ইহঁতে ইয়াত এনেকৈ জপিয়াই আছে খেলি আছে কি কৈছে সুইটিয়ে 2 সংখ্যাটোত থিয় হৈ আছে সুইটি কত থিয় হৈ আছে এই 2 সংখ্যাটোত সুইটিয়ে থিয় হৈ আছে তাইক এটা এৰি এটা ধাপত জপিয়াবলৈ দিয়া হল সুইটিয়ে জপিয়াই পোৱা সংখ্যাবোৰ কি মন কৰ আৰু লিখা এই সংখ্যাবোৰ হৈছে সুইটি কি কৰিছে 2 সংখ্যাটোত থিয় হৈ আছে আৰু এটাৰ পিছত এটা এৰি আৰু এটা জাম্প কৰিছে যেনেকৈ 2 ৰ পৰা 3 ত নগৈ ডাইৰেক্ট 3 টো এৰি 4 ত আহিছে 4 ৰ পৰা 5 ত নগৈ 6 অৰ্থাৎ এটাকৈ এৰিছে আৰু জাম্প কৰিছে সো এতিয়া লক্ষ্য কৰি তোমালোকে সংখ্যাবোৰ লিখিব লাগে লিখিলে কি হ'ব 2 1 বাদ দিলে হ'ব 4 তাৰ পিছত 5 বাদ দিলে হ'ব 6 এনেকৈ ইয়াত লিখিব লাগিব তোমালোকে ইয়াত চাবা আৰু লিখিবা এটাকৈ বাদ দিবা আৰু লিখিবা এটাৰ পিছত এটা বাদ দিবা আৰু লিখিবা যেনেকৈ দিয়া আছে 2 ৰ পিছত 3 টো নহব কাৰণ 3 টো এৰি ডাইৰেক্ট 4 ত জাম্প কৰিছে এনেকৈ 2 4 ইয়াত হ'ব 6 মই কোৱা হিচাপত তোমালোকে লিখি লবা ইয়াত হ'ব 6 ইয়াত হ'ব 8 ইয়াত হ'ব 10 ইয়াত হ'ব 12 ইয়াত হ'ব 14 তাৰ পিছত এইকেইটা লিখিলে হৈ যাব ঠিক আছে 14 16 18 এনেকৈ লিখি লবা ঠিক আছে তাৰ পিছত এতিয়া বিউটিয়ে কি কৰিছে 3টাকৈ জাম্প কৰিছে 3টাকৈ এৰিছে আৰু জাম্প কৰিছে 3টা বাদ দি অৰ্থাৎ 1 ৰ পৰা ডাইৰেক্ট কিহত আহিছে 3 ত আহিছে 3 ৰ পৰা 6 ত আহিছে তোমালোকে ইয়াত 3 6 9 12 তাৰ পিছত কিমান আছে 12 ৰ পিছত আহিব 15 15 ৰ পিছত আহিব কিমান 15 ৰ পিছত আহিব তোমালোকৰ 18 18 ৰ পিছত আহিব তোমালোকৰ 21 21 ৰ পিছত হ'ব 24 তাৰ পিছত হ'ব লগত তোমালোকৰ 27 এই গোটা তোমালোকে লিখি লবা তাৰ পিছত এতিয়া কৈছে যে মন কৰা 2 4 6 8 10 ইত্যাদি সংখ্যাবোৰ 2ক পূৰণ কৰিলে পাও নে নাপাও 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 গতিকে 2 4 6 ইত্যাদি হৈছে 2ৰ কি গুণিতক এই 2 4 6 কি 2ৰ গুণিতক তাৰ পিছত আৰু এটা দিছে ঠিক সেইদৰে 3 6 9 12 ইত্যাদি সংখ্যাবোৰ 3ক পূৰণ কৰিলে পাও এই গোটেইকেইটা সংখ্যা যদি আমি 3ক পূৰণ কৰো আমি কি পাও 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 গতিকে 3 6 9 12 আদি বা ইত্যাদি হৈছে 3ৰ গুণিতক তাৰ পিছত তোমালোকৰ এইখিনি দিয়া আছে ইয়াৰ উত্তৰটো ডাইৰেক্ট কৰি দিয়া হৈছে তোমালোকে এইবাৰ ডাইৰেক্ট কিতাপত চাই লিখি ল'বা ইয়াত দিয়া আছে তলৰ সংখ্যাবোৰৰ যিকোনো 5টা গুণিতক লিখা ইয়াত 4ৰ গুণিতক 5টা লিখিব লাগে খালি ঠাইত তোমালোকে এনেকৈ 4 8 12 এনেকৈ লিখি ল'বা গুণিতক কেনেকৈ হৈছে 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 আৰু 4 5 গুণ 20 এনেকৈ গুণিতক হয় তাৰ পিছত দিয়া আছে 5ৰ গুণিতক 5 10 15 20 25 কেনেকৈ হৈছে 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 এনেকৈ 5টা গুণিতক লিখিব লাগে তাৰ পিছত দিয়া আছে 6ৰ গুণিতক 6 12 18 24 আৰু 30 এনেকৈ কি হৈছে 6ৰ গুণিতক হৈছে তাৰ পিছত কি দিয়া আছে 10ৰ গুণিতক 10 10 1 গুণ 10 10 2 গুণ 20 এনেকৈ কিমান আমি 5টা গুণিতক লিখিব লাগে তাৰ পিছত এতিয়া তোমালোকৰ নেক্সট দিয়া আছে এটা কাৰ্য দিয়া আছে
তলৰ সংখ্যাজালিখন চোৱা আৰু প্ৰশ্ন উত্তৰসমূহ লিখা। এই সংখ্যাজালিখন চাই তলৰ প্ৰশ্ন উত্তৰকেইটা লিখিব লাগিব। এই প্ৰশ্নৰ উত্তৰকেইটা মই তলত তোমালোকক ডাইৰেক্ট সুন্দৰকৈ লিখি দিছোঁ। যেনেকৈ এৰ গুণিতকবোৰ সেউজীয়া ৰং কৰা। এৰ গুণিতকবোৰ কি কৰিব লাগে, চাৰিৰ গুণিতকবোৰ কি কৰিব লাগে, সেউজীয়া ৰং কৰিব লাগে। ইয়াত এই বাকচখনত চাৰিৰ গুণিতকবোৰ মই মোৰ পৰা উত্তৰবোৰ চাবা আৰু ইয়াত সেউজীয়া ৰং তোমালোকে কৰিবা। তাৰপিছত তোমালোকৰ এইবোৰ হ'ল চাৰিৰ গুণিতকবোৰ সেউজীয়া ৰং কৰা। চাৰিৰ গুণিতকবোৰ কি কি, যেনেকৈ 4, 8, 12, 16, 20 এই গোটেইবোৰ কি চাৰিৰ গুণিতক তোমালোকে চাবা আৰু এই সংখ্যাজালিখনত তোমালোকে ৰং কৰি ল'বা। তাৰপিছত 2 নম্বৰত দিয়া আছে 6ৰ গুণিতকবোৰ ৰং কৰা। উত্তৰ হ'ল এইকেইটা হ'ল গোটেইকেইটা 6ৰ গুণিতক। 6ৰ গুণিতকবোৰ কি কৰিব লাগিব, তোমালোকক ৰঙা ৰং কৰিব লাগিব। এই ওপৰত সংখ্যাজালিখনত তোমালোকে 6ৰ গুণিতকবোৰ চাবা আৰু ইয়াত কি কৰিব লাগিব, ৰঙা ৰঙেৰে সানি দিবা। তাৰপিছত তোমালোকৰ C নম্বৰত দিয়া আছে। C নম্বৰত কি কৈছে, 10ৰ গুণিতকবোৰ হালধীয়া ৰং কৰা। এইকেইটা হ'ল 10ৰ গুণিতক, তোমালোকে এইকেইটা হালধীয়া ৰঙেৰে সানি দিবা ওপৰৰ জালিখনত। তাৰপিছত D নম্বৰত দিয়া আছে সেউজীয়া আৰু ৰঙা কোনকেইটা ঘৰত একেলগে পৰিছে। এই সেউজীয়া আৰু ৰঙা কোনকেইটা ঘৰত একেলগে পৰিছে সংখ্যাকেইটা লিখা। এই সংখ্যাকেইটা হৈছে 4 আৰু 6ৰ সাধাৰণ গুণিতক। এইকেইটা হৈছে 4 আৰু 6ৰ সাধাৰণ গুণিতক কেইটা হৈছে 12, 24, 37, 48 এনেকৈ এই গোটেইকেইটা হ'ব। তাৰপিছত তোমালোকৰ E নম্বৰত দিয়া আছে 4 আৰু 5ৰ সাধাৰণ গুণিতকবোৰ লিখা। এইকেইটা হ'ল 4ৰ গুণিতক। এই গোটেইকেইটা 4ৰ গুণিতক, 1ৰ পৰা 100লৈকে 4ৰ গুণিতক হ'ল এইকেইটা আৰু 5ৰ গুণিতক এইকেইটা। তোমালোকে নিজে চাই ল'বা আৰু লিখি ল'বা। এইকেইটা হ'ল 5ৰ গুণিতক। আৰু তোমালোকৰ এই পাঠৰ শেষৰটো প্ৰশ্নত কৈছে যে 4 আৰু 5ৰ সাধাৰণ গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো কি। আটাইতকৈ সৰুটো হ'ল 20, কাৰণ 4, 5 গুণে কি হয় 20 হয়। চ' এইখিনিতে ধন্যবাদ সকলক।